কনচেপ্টবিলাক ক্লিয়াৰ হ'ব আৰু লাজ ভয় নকৰিব। মই আগতে কৈছোঁ শিক্ষকতে দুটা বস্তু বাদ দিবা, সদায় কৈছোঁ মই কোনো কাৰণত শিক্ষকৰ লগত লাজ আৰু ভয় কৰিব নালাগে। শিক্ষকৰ লগত সদায় ফ্ৰেণ্ডশ্বিপ। শিক্ষক হৈছে এজন গাৰ্জেন, এজন বন্ধু, এজন অভিভাৱক দেই, এজন তোমাৰ গাইডেন্স। চাৰিজন, এজন শিক্ষকৰ ভূমিকা চাৰি ধৰণৰ। এজন বন্ধু হিচাপে তুমি ল'ব পাৰা, ফ্ৰীলি কথা পাতা শিক্ষকৰ লগত, তুমি লাভৱান হ'বা। এজন গুৰুৰ নিচিনা ব্যৱহাৰ কৰা, তোমাৰ পাবা। তুমি এজন গাইড, নিজকে গাইড বুলি ধৰি লোৱা, পাবা দেই। গতিকে তোমালোকে মই আশা ৰাখিছোঁ এই ক্লাছৰ জৰিয়তে যিটো মানে ছাত্ৰসন্থাই যিটো পদক্ষেপ লৈছে, এইটো সুন্দৰ পদক্ষেপ। তোমালোকৰ ভৱিষ্যত জীৱনত এই ক্লাছবিলাকে সহায় কৰিব লাইফত আগবাঢ়ি যাবৰ কাৰণে। আৰু তোমালোকে ইয়াত অংশগ্ৰহণ কৰিবা, নিশ্চয় ইয়াত লাভৱান হ'বা। তোমালোকৰ ভৱিষ্যত মই উজ্জ্বল কামনা কৰিছোঁ আৰু উদ্যোগসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মোক ক'বলগীয়া বক্তব্য আঞ্চলিক ছাত্ৰ সন্থাৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতে কৈছে এজন শিক্ষক আমি গুৰু বা গাৰ্জেন অভিভাৱক তেনেকৈ আমি ধৰি ল'ব পাৰোঁ। আচলতে মই ব্যক্তিগত জীৱনত তেখেতক এগৰাকী গুৰুৱে নহয়, মোৰ অভিভাৱক হিচাপেও মই তেখেতক পাইছোঁ। তেখেতে প্ৰত্যেকটো মুহূৰ্ততে মোক গাইড কৰি আহিছিলে, কেনেকৈ কি কৰিব লাগে সেই বিষয়ে গাইড কৰি আহিছে। সেইগতে চৌহান ছাৰক মই মোৰ ফালৰ পৰাও আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ এই চেগতে।